हेलो फ्रेंड्स, मैं बरखाई स्वागतम जनाइছো देसी टू विदेशी चेनेलলৈ। আজি বনাবলৈ লৈছো দেখিবলৈ পাইছে ৰাজমা। তো ৰাজমা কাৰী বনাম। মই কেনেদৰে সহজে আৰু বিৰাট টেষ্টিকৈ ৰাজমা কাৰীখন বনাম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তেনেহলে দেৰি নকৰি আহকচোন চাও ভিডিঅ'টো। ইয়াৰ বাবে লৈছো 250 গ্ৰাম ৰাজমা। ৰাজমাখিনি ওভাৰনাইট তিয়াই ৰাখিছিলো আৰু এতিয়া ভালদৰে ধুই ইয়াত আধা চামুচ নিমখ দিছো আৰু দিছো অকমান তেল। তেল এই কাৰণে দিছো ৰাজমাখিনিৰ বাকলিটো যাতে এৰি নাহে। আৰু আপুনি যদি বুট বা মগু এনেদৰে বইল কৰিবলৈ লয় তেতিয়া অকমান তেল দি ল'ব পাৰে, কাৰণ তেতিয়া বাকলিটো এৰি নাহে। আৰু এতিয়া লৈছো 1 লিটাৰ মান ৰাজমাখিনিত পানী লৈছো, আপুনি নিজৰ জোখ অনুসাৰে লৈ ল'ব। এতিয়া এইখিনি 6-7টা মান হুইসেল মাৰিবলৈ দিও আৰু বাকিখিনি ৰেডি কৰি লওঁ। এতিয়া মছলাত লৈছো এটা ডাঙৰ ইলাইচি, এটুকুৰা দালচেনি, 4টা লং আৰু 2টা তেজপাত আৰু মিহিকৈ 2টা পিয়াজ এনেদৰে কাটি লৈছো। আৰু লৈছো জিৰা গুৰি এচামুচ, ধনিয়া পাউডাৰ আধা চামুচ, গৰম মছলা পাউডাৰ আধা চামুচ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ এচামুচ। লগতে লৈছো 2টা বিলাহী, বিলাহী 2টা এনেদৰে কাটি লৈছো আৰু লৈছো 5টা জলকীয়া, জলকীয়া আপুনি সোৱাদ অনুসৰি লৈ ল'ব আৰু 1 ইঞ্চি আদা লৈছো আৰু 6-7 ফুটামান নহৰু লৈ লৈছো। এতিয়া এটা মিক্সাৰ জাৰ লৈ লৈছো, তাত দি দিছো বিলাহীখিনি, আদা, নহৰু আৰু জলকীয়াখিনি। এইখিনিৰে এটা ধুনীয়া পেষ্ট বনাই ল'ম। পেষ্টটো ৰেডি হৈ গ'ল আৰু কুকাৰটো হুইসেল এৰাত মই ৰাজমাখিনি এনেদৰে প্লেট এখনত লৈ লৈছো, কিন্তু পানীখিনি পেলাই দিয়া নাই, পানীখিনি মই এনেদৰে বাউল এটাত লৈ লৈছো। মই অকমান ৰাজমাখিনি দেখুৱাই দিছো, দেখিবলৈ পাইছে চাওক এনেদৰে ধুনীয়াকৈ সিজি গৈছে। এতিয়া আহিছো বনোৱা প্ৰসেছলৈ। এতিয়া গেছত কেৰাহী এটা পাতি লৈছো আৰু কেৰাহীটো গৰম হৈ গৈছে। ইয়াত দি দিছো সফলা অইল 4-5 চামুচ মান। আপুনি যিকোনো কুকিং অইলে ব্যৱহাৰ কৰিব পাৰিব। তেলখিনি গৰম হৈ গৈছে। এতিয়া ইয়াত দি দিছো তেজপাত দুখিলা, লং, ইলাইচি আৰু দালচেনিখিনি। এইখিনি এতিয়া অকমান ভাজি ল'ম। আৰু 1 মিনিট মান সময় ভাজি এতিয়া ইয়াত দি দিছো পিয়াজখিনি। পিয়াজখিনি ৰঙচুৱা কৰি ভাজি ল'ম। পিয়াজখিনি অলপ ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াত দিছো বনাই থোৱা পেষ্টখিনি আৰু এইখিনি ভালদৰে অকমান লৰাই ভাজি ল'ম। এইখিনি 2-3 মিনিট সময় ভাজি ললো, ধুনীয়াকৈ ভাজ খাই গৈছে। এতিয়া ইয়াত দি দিছো হালধি পাউডাৰ আধা চামুচ আৰু জিৰা পাউডাৰখিনি আৰু ধনিয়া পাউডাৰখিনি, গৰম মছলা পাউডাৰখিনি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰখিনি। এইখিনিও গোটেইখিনি মিক্স কৰি অকমান সময় ভাজি ল'ম।
মছলাখিনিও ধুনীয়াকৈ ভাজ খাই গৈছে, দেখিবলৈ পাইছে তেল এৰি দিছে। আৰু এতিয়া ইয়াত দি দিছোঁ ৰাজমাহখিনি। আৰু এইখিনি অকণমান সময় লৰাই লৰাই ভাজি ল'ম, যাতে ৰাজমাহখিনিও অকণমান ভাজ খাই যায়। অলপ সময় এইখিনি ভজাৰ পিছত এতিয়া দি দিছোঁ বাউলটোত লোৱা পানীখিনি। মই এইখিনি পানীয়ে দি দিছোঁ। আপুনি যদি এক্সট্ৰা পানী বিচাৰে তেন্তে অকণমান পানী গৰম কৰি লৈ ইয়াত দি দিব। অকণমান লৰাই দিছোঁ যাতে মছলাখিনি একেলগে আহি যায়। এইখিনি এতিয়া উতলি আছে। আৰু ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই ভিডিঅ' ন'টিফিকেশ্যনবোৰ পাই থাকিবলৈ অল কৰি দিব। আৰু যদি ভাল পালে ভিডিঅ'টো চাই এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু অকণমান সময় এইখিনি উতলিবলৈ দি নমাই ৰাখি দিম। ৰাজমাহ কাৰী ৰেডি হৈ গৈছে। এইখিনি এতিয়া বাউল এটাত লৈ ল'ম। এইদৰে আপুনি ভাত, ৰুটি, নান, পোলাও চবৰে লগত পৰিৱেশন কৰিব পাৰিব। সঁচাকৈ বিৰাট ধুনীয়া লাগে খাবলৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।